মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু লগত আশা কৰিছোঁ 2024 বৰ্ষত পত্ৰিকা উন্মোচন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। চৰকাৰ ধাৰমন্ত্ৰী বিশ্ববিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, অতি শ্ৰদ্ধাৰ মোৰ সহকৰ্মী সহযোগী ধাৰমন্ত্ৰী বিশ্ববিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি মহোদয়, মোৰ সতীৰ্থ চন্দন বৰুৱা ছাৰ, শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, আজি এই গুণোৎসৱৰ প্ৰাক মুহূৰ্তত যি পাচিৰ পত্ৰিকা উন্মোচন কৰা হৈছে, এই পাচিৰ পত্ৰিকাৰ আচলতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এটা থলী। আমি যত জীব তোমার পালন, হরি 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 হরি, তুমি কে পালিয়া ঘুরা ভুয়ায় আমি যত জীব তোমার পালন, হরি 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 হরি, তুমি কে পালিয়া ঘুরা ভুয়ায় আবে দেবে নিজ হিত বলি পালা, হরি 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 হরি, আমি যত জীব তোমার পালন, হরি 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 হরি, তুমি কে পালিয়া ঘুরা ভুয়ায় তুমি যত পালা কেউ জনয়ামি, হরি 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 হরি,
মহিলা পাঠসভাত বাতৰি পঢ়িছোঁ কৃষ্ণিয়ন মহন্তই। আজি শনিবাৰ অসমীয়া লেখেৰে 1965 চকৰ পুহ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 6 তাৰিখ আজিৰ দিনটো। 1967 চনৰ আজিৰ দিনটোতেই সংগীতজ্ঞ A.R. ৰহমানৰ জন্ম হৈছিল। 1959 চনৰ আজিৰ দিনটোতেই কপিল দেৱৰ জন্ম হৈছিল। 1981 চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিজ্ঞানৰ এণ্টাৰ কৰ্টিকালৰ যাত্ৰা। আজি মুখ্য বাতৰিসমূহ হ'ল আজি অসমৰ শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত 2024 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ 12খন জিলাক সামৰি অনুষ্ঠিত হোৱা গুণোৎসৱৰ অন্তিম দিন। বাণিজ্যিক বাহনৰ চালক কৰ্মচাৰী বিক্ষোভত স্তব্ধ যাতায়াতৰ এদিনীয়া শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত ভাৰতীয় 3 জোৱানৰ সংগ্ৰাহিকা শ্ৰীমতী কৃষ্ণ মহন্তই। সপোন এইটো নহয় যিটো ৰাতি শুই থাকোঁতে দেখা, সপোন এইটো যিটোৱে তোমাক শুবলৈ নিদিয়ে। এই কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে। জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়, এই কথাষাৰ কৈছিল মহাবীৰে। Good morning, everyone. Good morning. Respected external evaluators and honorable guests, teachers, guardians, and all are present here. Today I am going to talking about climate change. Climate change is which we currently face. It is extremely dangerous, and if we don't address it, the repercussions will be fatal. The reality of man-made climate change is extremely unsettling. Carbon dioxide has increased 30% since the beginning of Industrial Revolution because only human activity responsible for it. Since the sea level will rise dramatically, possibly by up to a meter in certain areas by the year 2100. In conclusion, climate change mitigation should be our top priority. There is no primary agenda because most individuals are preoccupied with other issues. Have a wonderful day. Thank you. আজিৰ পৰা আমি তামোল চিগাৰেট বিড়ি গুটখা আদিৰ দৰে মাদক দ্ৰব্য জীৱনত কেতিয়াও সেৱন নকৰোঁ আৰু মোৰ পৰিয়ালবৰ্গ তথা বন্ধুবৰ্গকো এনেধৰণৰ ৰাগীয়জাতীয় বস্তু जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा सिंध हिमाचल यमुना गंगा उत्कल जलधि तरंगा तब शुभ नामे जागे হাৰমতিকৃষ্ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি সম্মানীয় সভাপতি হেমেন্দ্ৰ বৰা ছাৰ, আমাৰ গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সকলোৰে জনপ্ৰিয় জনপ্ৰতিনিধি ডক্টৰ অমিয় কুমাৰ ভূঞা ছাৰ, আমাৰ আজিৰ গুণোৎসৱৰ কাৰণে বহুমূল্য হিচাপে আমাৰ বিদ্যালয়লৈ অহা শংকৰদেৱ কলেজৰ অধ্যাপিকা কোঁৱৰ বাইদেউ, আজিৰ এই অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ ডিঅ' ছাৰ, অভিভাৱক অভিভাৱিকাবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পঞ্চম পৰ্যায়ৰ অন্তিম দিনৰ
জনোৎসৱ আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে যিসকল অভিভাৱক আৰু অতিথিবৃন্দ আমাৰ মাজলৈ আহিছে তেখেতসকলক আমি আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ পৰা আমি প্ৰথমতে সম্বৰ্ধনা চিনাকি কৰিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে মই আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত অমিয় কুমাৰ ভূঞা ছাৰক এখনি চেলেং চাদৰেৰে আমাৰ ব্ৰজেন বৰাগী ছাৰে সম্বৰ্ধনা জনাইছে। সেয়া অমিয় কুমাৰ ভূঞা ছাৰ আৰু লগতে তেখেতক সম্বৰ্ধনা পত্ৰ পাঠ কৰিব প্ৰধান শিক্ষক দিব্যজ্যোতি ভূঞা ছাৰে। মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন পত্ৰ আমি প্ৰদান কৰিব বিচাৰিছোঁ। মই সন্মানীয় বিধায়ক মহোদয়, ভাৰমতী বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয় চৰাইদেউৰী দাগ মাধৱপুৰ জিলা লখিমপুৰ অসম স্থাপিত 1983 চন অভিনন্দন পত্ৰ প্ৰতি মাননীয় ডক্টৰ অমিয় কুমাৰ ভূঞা বিধায়ক বিহপুৰীয়া বিধানসভা সমষ্টি বিহপুৰীয়া লখিমপুৰ শ্ৰদ্ধা স্বাগত দেখি আদৰ সম্ভাষণ গ্ৰহণ কৰিব। ইয়াৰ পিছতে ভাৰমতী বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয় চৰাইদেউৰী দাগ মাধৱপুৰ জিলা লখিমপুৰ অসম অভিনন্দন পত্ৰ প্ৰতি মাননীয় জোস্মিতা কোঁৱৰ সহকাৰী অধ্যাপিকা শিক্ষা বিভাগ শংকৰদেৱ মহাবিদ্যালয় বাটালিপাহাৰ লখিমপুৰ। হে শিক্ষানুৰাগী মহানুভৱ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। প্ৰাথমিক শিক্ষাৰ উৎকৰ্ষণ সাধনৰ লক্ষ্যৰে পঞ্চমবাৰৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে 3-1-2024 তাৰিখৰ পৰা 6-1-2024 তাৰিখলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰিছে। উক্ত গুণোৎসৱ কাৰ্যসূচীত আপুনি এগৰাকী বহি মূল্যায়নকাৰী হিচাপে আমাৰ বিদ্যালয়ত উপস্থিত হোৱাত আমি অত্যন্ত আনন্দিত হৈছোঁ। এই আপাহতে ভাৰমতী বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সমন্বিতে ছাত্ৰ ছাত্ৰী বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি মাতৃগোট সকলোৱে চেনেহ শ্ৰদ্ধা জনাইছোঁ। আপুনি অখণ্ডিত জ্ঞানৰ মহান সাধক 12 বৈষ্ণৱৰ জন্মভূমি বৰনাৰায়ণপুৰৰ অৰুণাচল সীমান্তৱৰ্তী পথালিপাহাৰ অঞ্চলৰ শৈক্ষিক দিশটো অধিক গতিশীলতাৰে আগবঢ়াই নি ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাৰে সৰ্বাংগীন উন্নতি সাধনৰ দ্বাৰা এখনি অগ্ৰণী পথালিপাহাৰ গহৰীয়াত শংকৰদেৱ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে আপোনাৰ অৱদান অনন্য। এনে এটি মহান অনুষ্ঠানৰ অধ্যাপিকাৰ দৰে গুৰু দায়িত্ব বহন কৰি শৈক্ষিক উত্তৰণত আপুনি যি মহান অৱদান আগবঢ়াইছে তাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ প্ৰয়াসত আপোনাৰ বহুমূল্য পৰামৰ্শসমূহ আমি মানি পালি আগবাঢ়িম। সেই জ্ঞানশ্ৰেষ্ঠ গুৰু আপোনাৰ বহুমূল্যৱান সময় ত্যাগ কৰি আজি আমাৰ বিদ্যালয়ৰ নতুনকৈ উজ্জীৱিত কৰিলে, ছাত্ৰ ছাত্ৰীসকলক জ্ঞানাশীষ প্ৰদান কৰিলে। আপোনালৈ ভক্তি ভৰা শ্ৰদ্ধা জনাই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে আপোনাৰ লগতে পৰিয়ালবৰ্গক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন প্ৰদান কৰক। এটি সকলোৰে শ্ৰদ্ধাৰে শ্ৰী হেমেন্দ্ৰ বৰা সভাপতি বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি, বিষ্ণু উপাধ্যায় সভাপতি ছাত্ৰ একতা সভা, শ্ৰী দিব্যজ্যোতি ভূঞা প্ৰধান শিক্ষক ভাৰমতী বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰধান শিক্ষক মহোদয় এই পত্ৰখন দিবৰ বাবে আমি অনুৰোধ জনালোঁ। तस्मै श्री गुरवे नमः गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। ইয়াৰ পৰিৱেশটো বিশেষকৈ বহুত ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি একাডেমিক লগতে কোৰ্চ স্কলাষ্টিক যিটো দেখিবলৈ পাইছোঁ এইটো চাইও বহুত ভাল লাগিছে আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে চেষ্টা কৰি যাবা আৰু চেষ্টা কৰিলে সদায় নিশ্চয় সফল হ'বা। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যি চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত এইটো দেখিও ভাল লাগিছে। লগতে অভিভাৱিকাসকলৰো যিটো এক্টিভ পাৰ্টিচিপেশ্যন আছে
আশা কৰিছোঁ আগন্তুক দিনত এই বিদ্যালয় আৰু উন্নতি কৰিব আৰু সকলো আগুৱাই যাব আৰু এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব। ধন্যবাদ। संग ढोल बाजे धाय धाय धम धम धाय नगाड़ संग ढोल बाजे धाय 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 धम धाय ये धिन तड़ाक आजा उड़ के सराट पैरों से बेड़ी जरा खोल नगाड़ संग ढोल बाजे धाय धाय धम धम धाय नगाड़ संग ढोल बाजे धाय 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 धम धाय। रे खट खट हाँ खट खट बाजे